নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। সেয়া হৈছে মুছুৰ দাইলৰ বৰাৰ তৰকাৰী। বৰাৰ তৰকাৰী বনাবলৈ মই এবাটি মুছুৰ দালি 20 মিনিটমান তিয়াই ৰাখিছোঁ আৰু এতিয়া মিক্সিত মই মাৰি ল'ম। আৰু মাৰি ল'বৰ কাৰণে মই এটা পিঁয়াজ লৈছোঁ আৰু এটা জলকীয়া লৈছোঁ আৰু এডোখৰ আদা লৈছোঁ আৰু কেইফুটামান নহৰু লৈছোঁ আৰু এতিয়া মই মিক্সিত মাৰি ল'ম। এয়া মিক্সিত মাৰি লোৱা হৈছে আৰু এটা ডাঙৰ পাটিত উলিয়াই লৈছিলোঁ আৰু অলপমান হালধি আৰু অকণমান নিমখ দিছিলোঁ। এতিয়া মই অলপমান বেচন দিম আৰু বেচন দি গোটেইখিনি একেলগে আকৌ এবাৰ মিহলি কৰি ল'ম। এয়া মোৰ মিহলি কৰা হৈছে। তাৰপিছত আমাক লাগিব কেইটামান মই পাঁচফোৰণ লৈছোঁ, এটা জলকীয়া কাটি লৈছোঁ, জলকীয়া গুড়ি লৈছোঁ অকণমান, সোৱাদ অনুযায়ী নিমখ লৈছোঁ। এয়া মই অকণমান চাট মছলা লৈছোঁ। বৰাৰ তৰকাৰীত অকণমান টেঙা হ'লে ভাল লাগে, মোৰ লগত কিন্তু আজি একো টেঙা নাছিল, সেইকাৰণে মই অকণমান চাট মছলা লৈছোঁ। এয়া আন্দাজমতে হালধি লৈছোঁ, জিৰা পাউডাৰ লৈছোঁ অকণমান আৰু লৈছোঁ ধনিয়া। দুটা পিঁয়াজ মই পেষ্ট বনাই লৈছোঁ, দুটা বিলাহী পেষ্ট বনাই লৈছোঁ, আদা নহৰু অলপমান বটি লৈছোঁ। আৰু এতিয়া পকৰা ভাজিবৰ কাৰণে মই এখন পেন গৰম দিছোঁ আৰু পেনত মই ৰিফাইন তেল দিছোঁ। আৰু তেল গৰম হোৱাত মই এনেদৰে সৰু সৰুকৈ পকৰাকেইটা ভাজি যাম। আৰু মই এতিয়া এনেকৈ ওলোটাই ওলোটাই পকৰাকেইটা ভাজি যাম, যাতে দুয়ো চাইড দি পকৰাকেইটা ভজা খায়। মোৰ পকৰাকেইটা ভজা হ'ল। এতিয়া একেখিনি তেলতে মই দিছোঁ পাঁচফোৰণ আৰু কাটি লোৱা জলকীয়াখিনি দিছোঁ, পেষ্ট বনোৱা পিঁয়াজখিনি দি দিলোঁ। এতিয়া অকণমান সময় এনেকৈ ভাজি থাকিম। এতিয়া মই হালধি গুড়িখিনি দি দিলোঁ, নিমখ দিছোঁ আৰু দিলোঁ আদা নহৰু। দিয়াৰ পিছত মই 2 মিনিটমান ভাজি ল'ম। এতিয়া মই গোটেইখিনি মছলা দি দিম। চাট মছলা দিছোঁ, জিৰা পাউডাৰ দিছোঁ, ধনিয়া গুড়ি দিছোঁ আৰু জলকীয়া গুড়ি। এনেকৈ অলপ সময় ভাজি যোৱাৰ পিছত আৰু এতিয়া দিছোঁ অলপমান মই পানী। আৰু এতিয়া আমাক দিব লাগিব পেষ্ট বনোৱা বিলাহীখিনি। এতিয়া গোটেইখিনি অলপ সময় এনেকৈ মই 3 মিনিটমান ভাজি থাকিম। এতিয়া মই দিছোঁ এবাটি পানী। এইখিনি এতিয়া মই উতল আহিবলৈ দিম। এয়া উতল আহিছে। এতিয়া মই দিব লাগিব দাইলৰ পকৰাকেইটা আৰু এইখিনি এতিয়া আকৌ ঢাকনিৰে ঢাকি দি অলপ সময় উতল আহিবলৈ দিম, যাতে বৰাৰ ভিতৰৰ ৰসখিনি সোমাই যায়। অলপ সময় ঢাকন দিয়াৰ পিছত এয়া মই ঢাকনিখন খুলি লৈছোঁ আৰু এয়া ৰেডি হৈ গ'ল। আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু মোৰ ভিডিঅ' যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।